1 ছেপ্টেম্বৰৰ পৰা পাঠদানৰ বাবে সাজু হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়ৰ অন্তৰ্গত 350খন কলেজকো সাজু হ'বলৈ আহ্বান জনাইছে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই। শিক্ষামন্ত্ৰীয়ে বিশ্ববিদ্যালয়সমূহক স্বাধীনভাৱে সিদ্ধান্ত গ্ৰহণৰ অনুমতি দিয়াৰ পিছতে এই পদক্ষেপ গুৱাহাটী বিশ্ববিদ্যালয়ৰ। আয়োজন কৰা হৈছে স্নাতকোত্তৰ 4ৰ্থ ষান্মাসিকৰ পৰীক্ষাৰো। স্বাস্থ্য বিভাগৰ নীতি নিয়ম মানি সাজু কৰা হৈছে শ্ৰেণীকোঠা আৰু হোষ্টেল। গুৱাহাটী বিশ্ববিদ্যালয়ে আমি 1 ছেপ্টেম্বৰৰ পৰা ক্লাছ আৰু পৰীক্ষা পাতিবৰ কাৰণে আমি সাজু হৈছোঁ। যিহেতু অসম চৰকাৰৰ পৰা এখন নটিফিকেশ্যন ওলাইছে ৰাইজৰ মতামত বিচাৰি কলেজ আৰু স্কুলসমূহ খুলিবৰ কাৰণে, আৰু তাতে আমাক বিশ্ববিদ্যালয়সমূহত নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ এটা কথাও কৈছে। সেয়ে আমি 1 ছেপ্টেম্বৰৰ পৰা এইখিনি ভাবিছোঁ কৰিম বুলি। আৰু তাৰ 1 ছেপ্টেম্বৰৰ পৰা যদি আমি খোলোঁ তেতিয়া আমি 18 ছেপ্টেম্বৰ মানলৈকে ক্লাছ তথা অলপমান কাউন্সেলিং ফিজিকেল ডাইৰেক্ট কাউন্সেলিং হ'ব ছাত্ৰ ছাত্ৰীসকলৰ। তাৰপিছত 22 তাৰিখে ডিগ্ৰী পৰীক্ষা 6 ছেমিষ্টাৰ পৰীক্ষা আৰু 25 তাৰিখৰ পৰা 4th ছেমিষ্টাৰ পোষ্ট গ্ৰেজুৱেট পৰীক্ষাখিনি হ'ব কৰিবলৈ আমি থিৰাং কৰিছোঁ। এই আপাততে আচলতে কলেজবিলাকেও তেনেকুৱা এটা সিদ্ধান্ত লৈছে। আমি প্ৰিন্সিপালসকলৰ লগত আলোচনা কৰিছোঁ।